আচ্ছা, তো এতিয়াৰ পৰা মই ৰেগুলাৰ 5টাকৈ শব্দৰ অৰ্থ দি যাম ইংৰাজী, যিহেতু আমাৰ গণিতৰ লগে লগে ইংৰাজীও শিকিব লাগিব। তো 1 নম্বৰ কি আছে এবেণ্ডন। এবেণ্ডন ইয়াত মই ইংলিছত লিখা আছে, ব্ৰেকেটত অসমীয়াতো লিখি দিছোঁ। এবেণ্ডন মানে কি এৰি দিয়া বা ত্যাগ কৰা। আৰু 2 নম্বৰ কি আছে এবেল। এবেল মানে কি সমৰ্থ। আৰু 3 নম্বৰ কি আছে আনেবল। আনেবল মানে কি অসমৰ্থ। আৰু 4 নম্বৰ কি আছে নৰ্মেল। নৰ্মেল মানে কি স্বাভাৱিক। আৰু এবনৰ্মেল। এবনৰ্মেল মানে কি অস্বাভাৱিক। তো যদি আমি ইংৰাজী শব্দবোৰ ৰেগুলাৰ মানে 5টা শব্দৰ অৰ্থ শিকি যাওঁ, তেনেহ'লে আমাৰ ইংৰাজী ৰিডিংটো ভাল হ'ব। ইয়াৰ উপৰিও আমি ইংৰাজী কোৱাটো সহজ হ'ব। তো আজিৰ পৰা ৰেগুলাৰ মই 5টা শব্দৰ অৰ্থ দি যাম। তো আজি এই 5টাই তো ৰেগুলাৰ চেক কৰি থাকিবা আৰু পাই থাকিবা 5টা ৰেগুলাৰ।